যদি টোটেল কৰা হয় এই আগ্ৰাবাদ 20,000 পিছত থাকিব 20,000 जोंहा मोनसे बिसायख'थि जोबनाय दाखाल मास मोनथामसोल' जादों मास मोनथामनि उनावनो दिनै जों आरो गुबुन मोनसे बिसायख'थिनि मोगा मोगि जानो गोनां जादों दा जों खिन्थु इउपिपिएल हिसाबै जिहेतु राजनिति दलनि खामानियानो जाबाय बिसायख'थियाव बाहागो लानाय आरो दिनै जों बाहागो लागोन आरो इतिमध्य जोंहा बिटिएडि ओनसोलनि जिखिनि समस्ति दं बे समस्तियाव गासिबो बिजाथि होनायनि खोथा सिन्था खालामदों लोगोसे जों दासिमहालागै केन्डिडेट थि खालामाखै बबे सोरखौ होगोन खिन्थु जों गाबोन हयथ' सानथाम सानब्रैसोनि उनाव जों फाइनाल डिसिसन लागोन आरो जों जिहेतु बर्तमान काउन्सिल सरकारखौ बिजेपि आरो जिएसपिजों लोगो जानो सालायदों आरो बेखायनो बे समस्ति निर्धारण खालामनाय हारिनायाव बे इलेक्सनखौ बोरै गेलेगोन बे बाथ्राखौ लानो जों बिजेपिजों सावरायगासिनो दं दासिमहालागै फाइनाल डिसिसन जायाखै खिन्थु जों मोनसे समाव डिसिसन लाहैगोन आरो जों जेसेबांखि केन्डिडेट होआ मानो बे गासैबो केन्डिडेटखौ देरहाहोनायनि गासैबो रना कौशलखौ जों प्रस्तुत खालामबाय बेखौ जों दासिमहालागै डिसिसन लायाखै बेनिखायनो दा बुंनायनि बाथ्रा गैया जेतियालागै जों फाइनाल डिसिसन लानो हाया अब्लालागै जों बे बाथ्राखौ बुंथ'नो हाया গতিকে আমাৰ কৰ্মীসকলে এটা কথা জানিব লাগিব যদি পলিটিক্স কৰিছে আমি ৰাজনীতি যোগ দিছোঁ আমি আপোনাক যদি পাৱাৰ লাগে আপুনি অলপ কষ্ট কৰিব লাগিব কিন্তু এইবাৰ আমাৰ কোনো বৰে কি হ'ল কোনো বৰে চি হ'ল কোনো বৰে বিটিসি চলাই আছে এতিয়া গম পালে 2 মাহৰ ভিতৰত 70 বছৰ যিবিলাক কাম আমাৰ মানে হাকিমৰ মহিলাৰ কোনো কাৰণ আছে এই 2 মাহৰ পুলি উঠাইছে আপোনালোকে দেখা পাইছে না মানুহবিলাকে কৈছে সকলো মানুহবিলাকে কৰি আছে বিৰোধীয়ে কৈছে আগামী কৈছে যে ইউপিপিএল চৰকাৰ হ'লে কোনো বড় চৰকাৰ হ'লে যিমান বড় আছে মাটি গাড়ি ল'ব সেই দিব কিন্তু উত্তৰে কোনো কৰে কি কৰিলে এই এক বা ডেৰ মাহৰ ভিতৰত যিসকলে আমাৰ ইয়াত সেউজীয়া উভয় হওক অসমে হওক আদিবাসী হওক নেপালী হওক চবকে মাটি পতা ধৰা গৈছে কথা কৈছে না আপোনালোকে ইয়াৰ পৰা অট'মেটিকলি আজিৰ দিনত বিটিসি বাকী আহিছে এটা বিশ্বাস ঘূৰি আহিছে যে সঁচাকে আমি বিটিসি বাকী বিটিসি নাগৰিক আমি ইয়াতে সদায় চাই থাকিব লাগিব আমাক ভাল ৰাজনীতি নেতৃত্ব দিব ব্যক্তি হ'ল প্ৰমোদ বড়ো এইখিনি বিশ্বাস ঘূৰি আহিছে আমি ক'ব পাৰিম এই নিৰ্বাচনত আমি 3,000 পিছত আছে নহয় কি 3,000 মই যিটো দেখা পাইছো আগ্ৰামান মানুহ আমাৰ লগত যোগাযোগ কৰি আছে কংগ্ৰেছৰ মানুহ আমাৰ লগত যোগাযোগ কৰি আছে কৰিয়ে 40-50,000 খৰচ হয় এই খৰচৰ হিচাপৰ কাৰণে আমি ৰেডি কৰিব পৰা নাই মই ভাবিছো 3,000 নহয় এইবাৰ এই নিৰ্বাচনত আমি যদি এতিয়াতো আমি শুনি আছো বিজেপিৰ লগত ইলেকশ্যন হ'ব বিজেপিৰ লগত ইলেকশ্যন মানে আমি এইবাৰ নিৰ্বাচনত আমি আমাৰ প্ৰমোদ বড়ো ছাৰো কৈ আছে আৰু ইলেকশ্যন হ'ব কাৰণ বিটিসি চলাই আছে সেইগতিকে আমাৰ মাজত দুই এটা সমষ্টি একেবাৰে হ'ব কিন্তু মাজবাট যদি এইবাৰ যদি আমাৰ ইউপিপিএলৰ কেণ্ডিডেট হয় বিজেপি আৰু আমাৰ কি কয় বিজেপি আৰু ইউপিপিএলৰ যদি টোটেল কৰা হয় এই আগ্ৰাবাদ 20,000 পিছত থাকিব 20,000 আৰু অকলে যদি আমি ফিল্ড লগা হয় বিজেপিৰ যদি কেণ্ডিডেট থাকে আমাৰ যদি কেণ্ডিডেট থাকে তথাপিও আজিৰ দিনত 3,000 কমত আছো আমি ইউপিপিএল ইলেকশ্যনত এইবাৰ কোনো বড়োৰ ভাৱ পুতিল কোনো বড়ো যদি ৰাস্তা ৰাইজে ঘূৰাই আনিছে ইয়াৰ পৰা 10,000 ওপৰত আমি জিকি 10,000